মাঘ বিহুতো কাপোৰ এযোৰ নিদিলি আৰু এইবাৰ বহাগতো তই কাপোৰ এযোৰ নিদিলি মোক। লগৰবোৰে নতুন কাপোৰ পিন্ধি এতিয়া মোক দেখাইছে, মোৰ তাত কাপোৰ এযোৰ নাই পিন্ধিবলৈ। তইতো দিব নোৱাৰই, তইতো কমচে কম মোক কাপোৰ এযোৰ দিব পাৰ ন। দামী কাপোৰ নালাগে, তইতো কমচে কম পেটিকোট এটাকে দিব পাৰ। তেওঁতো মোৰ বিহু বিহু লাগিল হয়। ফ্লিপকাৰ্টত বাৰু দামবোৰ বেছি, কমচে কম মিছ'তেতো অৰ্ডাৰটো দি পেলাই তই কাপোৰযোৰ আনিব পাৰ। সেইকাৰণে নালাগে মোক, তই দিয়া কাপোৰ কানি মোক একো নালাগে, মই নিজে কিনি ল'ম। তই বিহু বুলি মোক কাপোৰ এযোৰ দিব নোৱাৰ। বিহুৰ দিনা তই আমাৰ ঘৰত নাহিবি, তোক মই পিঠা চিঠা একো খাবলৈ নিদিওঁ। হ'ব দে, বিহুত মই তোৰ ঘৰত নাযাওঁ, পিঠাও নাখাওঁ মই। বিহু বুলি তোক নতুন কাপোৰ লাগে, মই ল'ব পৰা নাই। এই এটা স্পৰ্টিঙকে পিন্ধি আছোঁ 2 বছৰ ধৰি। এইবাৰ বিহুত বাৰু কাপোৰ দিব নোৱাৰিলোঁ, কাতি বিহুত দিম হ'বনে? এইবাৰ নিদিলোঁ নাই, কাতি বিহুত মই তোক কাপোৰ দিমেই। লাগিলে মই জাঙিয়া ইলাষ্টিকডালকে পিন্ধি থাকিম, তথাপি তোক কাপোৰ দিম। এতিয়া পকেটত মোৰ 70-80 টকামানহে আছে। এতিয়া বিহু বুলি মাছ কিনিব লাগে, মাংস কিনিব লাগে, মই ক'ৰ পৰা কিনিম এতিয়া? শাক চব্জি আছেই, মিঠাতেলৰ লিটাৰ 200 টকা, চাউল দালি এইবিলাক আছেই। লাগিলে ভাত পানীয়ে নাখাওঁ, তথাপি তোক অহাবাৰ কাতি বিহুত কাপোৰ এযোৰ আনি দিমেই। বস্তুৰ যিহে দাম, কেনেকৈ ঘৰ চলাই আছোঁ তই ক'ত বুজি পাবি। খালি তোক কাপোৰ লাগে, মই আনি দিম ৰহ, তই ধৈৰ্য ধৰ। ঘৰৰ বাৰীত কেঁচা ভীমকল 2 থোক আছে, তাকে এতিয়া মই পাই পেলাই বজাৰত লৈ যাওঁ। যদিহে বিক্ৰী হয় তেতিয়াহ'লে তোৰ কাৰণে আজিয়ে মই কাপোৰ এযোৰ লৈ আহিম। তই তেতিয়া লগৰবিলাকৰ আগত লাজ নাপাওঁ আৰু। তই নতুন কাপোৰ পিন্ধি ঘূৰি ফুৰিব পাৰিবি, তাও দেখাব পাৰিবি বিহু বুলি। লাগিলে মই খাব নাপাওঁৱেই, তথাপি তোক দিমেই মই আজি, তই ৰেডি হৈ থাক। মোৰ পিন্ধিবলৈ এটা নতুন জাঙিয়া নাই, এই ফাটা জাঙিয়াটোকে ৰিপু কৰি পিন্ধি আছোঁ। সেইবোৰতো বুজি নাপাওঁ, খালি কাপোৰ লাগে তোক। কেঁচা ভীমকল 2 থোক যদি বেচিব নোৱাৰ, বাৰীত তামোল পাণ আছে তাকে বেচি দিম, তথাপি তোক মই কাপোৰ এযোৰ দিমেই। লাগিলে মই এইবাৰ বিহুত ব্ৰইলাৰ কণী দিয়ে ভাত খাম, তথাপি বিহুৰ প্ৰতি নতুন কাপোৰ লাগে। বিহু বুলি তহঁতেহে নতুন কাপোৰ পিন্ধিব মন যায় নেকি? আমাৰো মন যায় নতুন কাপোৰ পিন্ধিব, কিন্তু ল'ব নোৱাৰোঁ, পইচা পাতি কথা আছে। এই এটা জাঙিয়াকে আজি 2 বছৰ ধৰি পিন্ধি আছোঁ। জাঙিয়াটো গোন্ধাইছে চাগে, পেলাই দে। নেপেলাওঁ, আৰু এবছৰ পিন্ধিম।